লাইকাবাসীৰ পুনৰ সংস্থাপনক লৈ পুনৰ সৃষ্টি হৈছে সমস্যাৰ দিগবৰ লক্ষীপথাৰ বনাঞ্চলৰ ঔগুৰিত লাইকাবাসীক সংস্থাপন দিবলৈ নিদিয়ে স্থানীয় একাংশ সংগঠনে লক্ষীপথাৰৰ এই সংগঠন কেইটা ঔগুৰিত লাইকাবাসীক সংস্থাপন নিদিবলৈ আহ্বান জনাইছে চৰকাৰে লক্ষীপথাৰ মামৰণীবাসীৰ দাবীক আওকাণ কৰিলে পৰিস্থিতি ভয়ানক হ'ব বুলিও সকিয়নি প্ৰদান কৰিছে তো লাইকা দধিয়াবাসীয়ে তেখেতলোকে জোৰদাৰ মানে দাবী কৰি আছে যে ঔগুৰি মামৰণি এই জেগাটো তেওঁলোকে সংস্থাপিত হ'ব বিচাৰিছে তেখেতলোকে ইয়াত মনটো নেমেলিলে ভাল হ'ব যে ইতিমধ্যে আমি মামৰণি বাকী ৰাইজে বা আমাৰ মামৰণিৰ পৰা আমি ইতিমধ্যে ৰেভিনিউ লৈ আজি হাজাৰ হাজাৰ বিঘা এটা লক্ষীপথাৰ অঞ্চল সৃষ্টি হৈ গ'ল তো ইয়াত আৰু একেবাৰে সীমিত হৈ আছে আমাৰ ইয়াত জংঘল গতিকে এই সীমিত হৈ থকাৰ কাৰণে যদি এইখিনি যদি আমাৰ এইটো অঞ্চলত জংঘলেই নাথাকিব গতিকে এইটো লৈ আমি চিন্তা চৰ্চা কৰি পেলাই যে আমাৰ গাঁৱৰ ৰাইজৰ এখন ৰাজহুৱা মিটিং হৈছে কেইবাবাৰো মিটিং হৈছে আমাৰ কেওটা জনগোষ্ঠী ইয়াত যিমানখিনি আমি জনগোষ্ঠী আছোঁ কেওটা জনগোষ্ঠী আমি আলোচনাৰ মৰ্মে আমি এই সিদ্ধান্তটো লৈছোঁ